हेलो गाइस मैं राज ब्लॉग मोर नटा भिडिओ आपनालोक स्वागत जनाइছো आज इंट्रोडक्शन तो भिडिओ राति দিব লগা হৈছে कारण কিয় মই ৰাতি এতিয়া গুৱাহাটীত আছো গুৱাহাটীত উলে ঘুৰি ফুৰিছো আমি এতিয়া পানী পুৰি খাও তাৰ পিছত ৰাতিৰ মহানগৰীখন আপোনালোক অলপ দেখো মই নিজে চাও কালি মানে এটা ইন্টাৰভিউ আছে তাৰ কাৰণে আহিলো লগৰীয়াৰ গিটাৰ লগত অলপ ঘুৰি মিলি ৰাতিটো থাকিম ৰাতি থাকি কালি ইন্টাৰভিউটো দিম কি ইন্টাৰভিউ গোটেই কম কালি কম তাৰ মাজতে আমি ৰাতি অলপ ঘুৰিম মহানগৰ বেসিক্যালি ৰাতি ঘুৰি অলপ ভাল লাগে ৰাতি অলপ জাম কম হয় ৰাতিৰ মহানগৰৰ ভিউ আপোনালোকে চাব পাৰ বাৰ মজা বহুত দিনৰ মূৰত ৰাতি আহিলো গুৱাহাটীত ভাল লাগিল ৰাতিৰ পৰিৱেশটো আপোনালোককো দেখালো এবাৰ ময়ো চালো আৰু মোৰ লগৰ কেইজনৰ লগত একেলগে ঘূৰি যায় এনজয় এয়া আমাৰ লাইভ এনজয় লাইভ এইটো দি তো বেয়া এটা ভাল এটা বেয়া চাহ কামাৰ দুৰ্গতি এটা ভাল এটা বেয়া এইটো ভাল আৰু এইটো বেয়া ওয়াও বহুত দূৰ ঘূৰি এতিয়া কাম অলপ चला एकले एके बनाव লাগিব কিছু এনকে ফেমাস হৈ ফেমাস হলি ভাল লাগি দে খাবা লাগব মই বেলেগ শেয়ার কৰিম না মু আছো বুলি এক মেলা সঙ্গে দিন লাগা আধা লইলো আর কি কষ্ট দিছি আধা লইলো মজা গরমত কোল্ড ড্রিঙ্কস খোৱাতকে এই খাব সবাই পেটৰ কাৰণে ভৰি দিয়া আজি ঠিক হ'ব আজি বেলা ঠিক হ'ব আজি ঠিক হ'ব তোৰ আজি সব বস্তু আই দি ওই কিটা কি হলে বাবা যাও আই আৰু গতি আই আৰু গতি ও জুতিৰ কাৰণে ভাল হৈছে তি ফেটি লিভাৰ হা ভাল হৈছে গণেশপুৰী ৰাতিৰ পূজা ৰাতিৰ বুজো সাবস্ক্রাইব কৰিব আৰু লাইক কমেন্ট দিব নাপাহৰিব ৰাতিটো ঘূৰিলো তাৰপিছত আমাৰ এটা ইন্টাৰভিউ আছিল ফাইনেন্সৰ ইন্টাৰভিউটো আমি দুইজনে ফাৰ্ষ্ট আহিলো আমাক মাতিছিল 9টাতে কিন্তু এতিয়া বহুত টাইম আহিব টাইমো হোৱা নাই আহিব আমাৰ ইন্টাৰভিউ ষ্টাৰ্ট হৈ গ'ল